ভাগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক গীতাৰ জ্ঞান দিওঁতে কৈছে যে জীৱনত সঠিকভাৱে জীয়াই থকাৰ 5টা মৌলিক মন্ত্ৰ। প্ৰথম মন্ত্ৰ, শান্ত প্ৰকৃতিৰে কাম কৰক। আচলতে ভগৱান শ্ৰীকৃষ্ণ শৈশৱত অতি দুষ্ট স্বভাৱৰ আছিল। প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হ'লেও তেওঁ স্বভাৱ সদায় শান্ত হৈ আছিল। কৃষ্ণজী ভগৱান শ্ৰীবিষ্ণুৰ অৱতাৰ আছিল আৰু তেওঁ জানিছিল যে কংসৰ মামাই তেওঁক বাৰে বাৰে বধ কৰিব বিচাৰে। তথাপিও তেওঁ শান্ত হৈ থাকিল আৰু সময় আহিলে কংসৰ প্ৰতিটোৰ আঘাত সহ্য কৰিলে। ইয়াৰ দ্বাৰা আমাক শিকাইছে যে কঠিন সময়তো আমাৰ শান্ত স্বভাৱক পৰিত্যাগ কৰাৰ উচিত নহয়। দ্বিতীয় মন্ত্ৰ, সৰল জীৱন যাপন কৰা। ভগৱান শ্ৰীকৃষ্ণ সদায় সহজ জীৱন যাপন কৰাত বিশ্বাস কৰিছিল। তেওঁ গোকুলৰ ৰাজ পৰিয়ালত ডাঙৰ দীঘল হোৱাৰ পিছতো তেওঁ আন সাধাৰণ ল'ৰা ছোৱালীৰ সৈতে বাস কৰিছিল, খেলিছিল আৰু ঘূৰি ফুৰিছিল। তেওঁ কেতিয়াও নিজৰ ৰাজ পৰিয়ালক লৈ গৌৰৱ কৰা নাছিল। মন্ত্ৰত তেওঁ কৈছে, কেতিয়াও হাৰ নামানিব। বেয়া সময় আহিলে তেওঁ মনটো কেতিয়াও আতংকিত হোৱা নাছিল। তেওঁ সাহসেৰে প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হৈছিল। তেওঁৰ মতে বেয়া সময়ত বিবেচনাপূৰ্ণভাৱে কাম কৰিব লাগে। ভগৱান শ্ৰীকৃষ্ণই কেতিয়াও পৰাজয় গ্ৰহণ নকৰাৰ বাৰ্তা দিছিল। আমি শেষৰ বাবে চেষ্টা কৰি থাকিব লাগিব, যদিও ইয়াৰ পৰিণতি আমাৰ পক্ষত নহওক কিয়। চতুৰ্থ মন্ত্ৰ, বন্ধুত্ব বজাই ৰাখক। কৃষ্ণ আৰু সুদামা বন্ধুত্বৰ কথা কোনে নাজানে। এই বন্ধুত্বৰ বিখ্যাত কেৱল দুয়োৰে মাজত থকা প্ৰেমৰ বাবেই নহয়, ইজনে সিজনৰ প্ৰতি থকা সন্মানৰ বাবেও। কিন্তু আজিৰ সময়ত বন্ধুত্বৰ প্ৰকৃত অৰ্থ কোনেও নাজানে। শ্ৰীকৃষ্ণই সদায় বন্ধুৰ সুদামা আৰু অৰ্জুনক সমৰ্থন কৰিছিল। পঞ্চম মন্ত্ৰ, আপোনাৰ পিতৃ মাতৃক সদায় সন্মান কৰক। দৈৱকীয়ে শ্ৰীকৃষ্ণক জন্ম দিছিল যদিও তেওঁ যশোদা আৰু ৰজা নন্দই গোকুলত ডাঙৰ দীঘল কৰিছিল। নিজৰ পিতৃ মাতৃ যে তেওঁলোকৰ পৰা আঁতৰত আছে সেই কথা জানিও শ্ৰীকৃষ্ণই তেওঁক অন্তৰেৰে ভাল পাইছিল। তেওঁক সন্মান কৰাত কোনো শিল নপৰাকৈ ৰাখিছিল।